हेलो नमस्कार लगते वेलकम बैक टू माय यूट्यूब चैनल कि खबर सकलोरे आशा करिছো सकलोरे भाले कुशले আছে मोरो ভাল আজি আকৌ এবাৰ আপোনালোকৰ মাজত আহিছো এটা ব্লগ লৈ যেহেতু কিছুদিন পলম হ'ল মোৰ ব্লগ দিয়াত আৰু আজি যেহেতু মহাশিৱৰাত্ৰি গতিকে মোৰ তৰফৰ পৰা সকলোকে আন্তৰিক অভিনন্দন জনাইছো শিৱৰাত্ৰিৰ আজি জনামতে শিৱৰাত্ৰিৰ লগ্নটো প্ৰায় 2:30 মানত লগ্নটো লাগিছিলে সেয়েহে ৰাতিপুৱাৰ ভাগত অফিচ কৰি আহিলোঁ অফিচ কৰি আহি এতিয়া ঘৰৰ পূজা ভাগ আগবঢ়াইছোঁ বৰ বেছিকৈ একো কৰা নাই যেহেতু নিয়ম ইমান নাজানো কৰিব গ'লে বহুত কৰিব লাগিব সেয়েহে সৰুকৈ বুট প্ৰসাদ আৰু কল তেনেকৈ আগবঢ়াইছোঁ আৰু এতিয়া মেখেলা চাদৰ পিন্ধি ৰেডি অলপ ওলাই যাম মন্দিৰতো শৰাই এখন দিম তেনেকৈ সৰুকৈ বুট প্ৰসাদ আগবঢ়াই তেনেকৈ শৰাই এখন দিম সৰুকৈ আৰু যিহেতু মেখেলা চাদৰ নৰ্মেলি পিন্ধা নহয় অকেজনেলি পিন্ধা হয় গতিকে অলপ ফুৰিম ক'ত ক'ত যাম ক'ত সেৱা কৰোঁ ক'ত ফুৰোঁ দেখুৱাম আপোনালোককো এতিয়া ঘৰৰ পূজাখিনি অলপ দেখাই দিছোঁ আৰু লগতে কৈছোঁ সদায় কওঁ প্লিজ 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 ছাবস্ক্ৰাইব কৰিব চেনেলটো লগতে লাইক শ্বেয়াৰ কৰিব কমেণ্টো কৰিব কমেণ্টৰ খুবেই প্ৰয়োজন কিবা যদি ভুল হৈছে দেখুৱাইও যাব কাৰণ দেখুৱালেহে ভৱিষ্যতত সেই ভুলখিনি নহ'ব আৰু যিসকলে নতুনকৈ ভিজিট কৰিছে মোৰ চেনেলটোত মষ্ট ৱেলকাম মোৰ চেনেলটোলৈ আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব মৰম দি যাব তেতিয়াহ'লে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' পলম নকৰোঁ এনেও প্ৰায় 4টামান বাজিলে এতিয়া গতিকে ঠগীখনো দিব আছে শৰাইখনো দিব আছে আৰু অলপ ফুৰিমো গতিকে দেখুৱাই গতিকে আপোনালোকক এয়া হৈছে মোৰ ঘৰৰ সৰুকৈ সজা থাপনাখন লগতে আজি আগবঢ়োৱা প্ৰসাদখিনি শৰাই বুলি ক'ব নোৱাৰি কাৰণ তেনেকৈ যোগাৰ একচুৱেলি নাই মোৰ লগত গতিকে যেনেকৈ যি মিলে তেনেকৈ আগবঢ়াইছোঁ প্ৰসাদখিনি আৰু এতিয়া মই পূৰা ৰেডি ওলাই হৈ গ'ল মোৰ লগৰজনী ওলাই আছে তাইও মেখেলা চাদৰ পিন্ধিছে মই দেখুৱাম চেষ্টা কৰিম তাইক দেখুৱাব কাৰণ তাই মোক মানা কৰি থৈছে নেদেখুৱাবলৈকে তথাপিতো ষ্টিল মই চাওঁ যদি পাৰোঁ দেখুৱাম মনে মনে দেখুৱাম বাইদেউ চেলফি উঠাত ব্যস্ত আৰু মই সেই সুযোগতে তেওঁক মনে মনে কেপচাৰ কৰিছোঁ এতিয়া আমি গৈ আছোঁ ৰাস্তাত আছোঁ মন্দিৰ পাম আৰু একো খোৱা নাই ভাবাই ভালকে কোৱা ভিকিমা বুজোৱা সকলোৱে হাতে পৰি দিয়ক মানুহবিলাক শান্তিত থাকিব লাগিব আহি পালোঁ মন্দিৰ অলপ মিউজিকটো হ'ব নেকি বিহু আছে নেকি বিহু অলপ বিহু আছে নেকি মিউজিকত এনেই মাটিৰ আছিলে এতিয়া ধুনীয়া সামান্য বিহু আছে নেকি মই ৰৈ আছোঁ তাই চাকি দিব মিউজিক আছে নেকি ষ্টকত মানুহ আহে আৰু যিখন যজ্ঞ হয় এই যজ্ঞখন একচুৱেলি একমাত্ৰ এইটো মন্দিৰতে হয় যজ্ঞখন শিৱৰাত্ৰিত আৰু আজি বুলি নহয় যোৱা 5 দিনৰ পৰা যজ্ঞ হৈয়ে আছে আৰু আজি সমাপ্তি থাকিব আজি নহয় কালি সমাপ্তি থাকিব বহুদিনৰ পৰা হৈ আছে আৰু এইফালে ফাংচনো হৈ আছে ভেকচন কম্পিটিশ্যন হৈ আছে মই দেখুৱাই গৈ থাকিম সেইটো মন্দিৰ পিছপিনে বিৰাট ধুনীয়া হয় আৰু একদম ৰুমৰ ওচৰতে হয় মোৰ ঘৰৰ ওচৰত হয় গতিকে আজি বুলি নহয় প্ৰায় আহোঁ এইটো মন্দিৰত সোমবাৰলৈ আহোঁ বা যেতিয়াই মন যায় আহোঁ ওচৰো হয় ভাল লাগে শিলপুখুৰীত অৱস্থিত শ্ৰী শ্ৰী নৱগ্ৰহ শ্মশান নিৰামহীয়া শিৱ মন্দিৰ ইয়াৰ লগত এটা কালী মন্দিৰো আছে কালী মন্দিৰটো এইটো ছাইডত আছে ডাঙৰকৈ হয় কালী মন্দিৰটো দুটা মন্দিৰ একেলগে আছে শিৱ মন্দিৰ আৰু কালী মন্দিৰ নৱগ্ৰহ শ্মশানখন এই শিৱ মন্দিৰটোৰ একেবাৰে ছাইডত হয় আৰু সেয়েহে এইটো হৈছে নৱগ্ৰহ শ্মশান শিৱ মন্দিৰ শিৱ মন্দিৰৰ এই ফিল্ডখনতে বিহু হয় আৰু বিভিন্ন ধৰণৰ যিবোৰ আমাৰ কৰ্মশালা এই ফিল্ডখনতে হয় এইখনেই হৈছে শিলপুখুৰীৰ বিহু হোৱা ফিল্ডখন
নিদিয়ে নেকি পাৰি কিন্তু মোৰ মতে আহত পাৰিতো চলো আমি ওপৰত গৈ আছোঁ শিৱলিংগত গাখীৰ ঢালিব তলত সেৱা কৰিলোঁ চাকি জ্বলালোঁ আৰু ওপৰতহে শিৱলিংগটো আছে তাত গাখীৰ দিম গাখীৰ ঢালি সেই ওপৰত গৈ আছোঁ ব'লা মাজত যিটো বাঁহেৰে নিৰ্মিত ঘৰ দেখিছে সেই ঘৰটোতে ৰুদ্ৰ যজ্ঞখন হয় আৰু এইখন যজ্ঞ যোৱা 5 দিনৰ পৰা চলি আছে আৰু এইখন যজ্ঞত যিবোৰ দেৱে অংশ লয় তেওঁলোক সকলোবোৰ বাহিৰৰ পৰা আহে আৰু এই যজ্ঞখনৰ পৰিসমাপ্তি কালি ঘটিব আমি জাষ্ট মন্দিৰৰ পৰা আহিলোঁ এতিয়া প্ৰসাদ খাই আছোঁ মন্দিৰত দিয়া প্ৰসাদখিনি আমাক আকৌ দি পঠাইছে এতিয়া খাই আছোঁ এতিয়া মেখেলা চাদৰযোৰ পিন্ধি আকৌ ঘূৰি নাথাকোঁ কাৰণ গৰমো লাগে গৰম পৰিছে অলপ অলপ তো জাষ্ট কুৰ্তি পিন্ধি এতিয়া আমি ওলাই যাওঁ আৰু ৰুমৰ পৰা আহিয়ে আমি সৌভাগ্যক্ৰমে আৰতিৰ ভাগ ল'ব পাৰিলোঁ ইমান বেছিয়ে ভাল লাগিছে কাৰণ দিনটো ব্ৰতত আছোঁ আৰু অলপ আগতে মন্দিৰৰ পৰা দিয়া প্ৰসাদেৰে আমি ব্ৰত ভাঙিছোঁ আৰু তাৰপিছত আৰতি ল'ব পাৰিছোঁ গতিকে এক বিৰাটেই বেছি শান্তি পাইছোঁ এক শান্তি পোৱা যায় একচুৱেলি কাৰণ এনেকৈ ব্ৰত ৰাখিলে গোটেইখিনি ধুনীয়াকৈ যেতিয়া হৈ যায় মনৰ পৰা এক শান্তি পোৱা যায় আৰু বিৰাট ভাল লাগিছে আমি আৰতিত ভাগ ল'লোঁ আৰতি ল'লোঁ যদিও বেলেগ মন্দিৰ দৰ্শন কৰিম বুলি ভাবিছিলোঁ কিন্তু নকৰোঁ কাৰণ বতৰটো অলপ বেয়া হৈ আছে গতিকে শিলপুখুৰীৰ এই মন্দিৰটোতে আমি অলপ সময় থাকি দিম বেলেগত আৰু নাযাওঁ शिवतांडव स्तोत्र की शोभा बढ़ाए जटाटवी कलज्जल प्रवाह पावित स्थले नदी बलंग नंदिता भुजंग तुंगमाने डमक 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 डमंदिना कवडमन जटाल चंड तांडव संगोना शिव शिव जटाकटा संभ्रम प्रमन्नि पदजय विलोलने जीवन विराजमान नंदिनी विलास बंधु बंधुर दिगंत संतति नमो कटाक्ष धोरण निरोधन धरापति दिगंबरे मन विनोद वेद শিলপুখুৰীত অৱস্থিত শ্ৰী শ্ৰী নৱগ্ৰহ শ্মশান নিৰামহীয়া শিৱ মন্দিৰটোত প্ৰত্যেক বছৰে বিশাল আয়োজন কৰে শিৱৰাত্ৰিৰ দিনটোত আৰু যোৱা 5 দিন ধৰি ৰুদ্ৰযজ্ঞ হৈ আছে যি যজ্ঞ আন কোনো মন্দিৰত নহয় তো সেই যজ্ঞখন যোৱা 5 দিন ধৰি হৈ আছে আৰু সমানে সমানে নাম প্ৰসংগও চলি আছে লগতে প্ৰসাদ বিতৰণৰো ব্যৱস্থা কৰি আছে ভক্তগণৰ বাবে আৰু সৰু ল'ৰা ছোৱালীৰ খেল ধেমালিৰ প্ৰতিযোগিতা তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু সৰুকৈ ফাংচনৰ ব্যৱস্থাও কৰিছে গতিকে এক বিশাল আয়োজন আৰু এই আয়োজনৰ সমাপ্তি কালি ঘটিব বিৰাটেই ভাল লাগে বহুত ধুনীয়া মন্দিৰ
আমিও প্ৰসাদ খালোঁ চুজিৰ হালৱা লাৰু বুন্দিয়া এনেকৈ দিছিলে আৰু এয়া সেই প্ৰসাদৰে লাইন হৈছে আৰু কমিটিখনে খুব ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে গোটেইখিনি আয়োজন কৰে ধুনীয়াকৈ প্ৰসাদখিনি বিতৰণ কৰে খিচিৰিৰ ব্যৱস্থাও কৰিছে কিন্তু খিচিৰি খোৱালৈকে নাথাকোঁ কাৰণ বতৰটো বৰ এটা ভাল নহয় ৰুমতে গৈ খাম ৰুমত বনাম আৰু এয়া এই প্ৰসাদৰে লাইন আৰু সময়ে সময়ে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰসাদ দিয়ে এতিয়া চুজিৰ হালৱা দিছে লুচি ঘুগনিও দিয়ে খিচিৰিও দিয়ে পায়সো দিয়ে তেনেকৈ দি থাকে পালোঁ আমি আৰু তাত প্ৰসাদ খালোঁ চুজিৰ হালৱা দিছিলে আৰু এয়া দিও পঠাইছে আৰু খাম এতিয়া আৰু ৰাতিৰ কাৰণে মই আয়োজন কৰিম খিচিৰি বনাম গৈছিলে খিচিৰি বনাম আৰু কিবাকিবি বনাম গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইয়াতে সামৰিছোঁ প্লিজ 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 ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব ৰেডি দিনটোৰ ব্ৰতত থকাৰ পিছত এই সাজ খাই কিমান তৃপ্তি লাগিব আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আৰু খিচিৰি মোৰ বহুত বেছি ফেভৰেট হয় মই বহুত ভাল পাওঁ আৰু এয়া খিচিৰি বনাইছোঁ আচাৰ বেঙেনা চপ আৰু এয়া হৈছে গুটি আলু ভাজি শেষত মোৰ ভাল লগা কেইখনমান ফটো